সকলোকে পিংকিছ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোবোৰে ভালে আছে। আজি মই আপোনালোকৰ আগত কলৰ মালপুৱা ৰেচিপি লৈ আহিছোঁ। ঘৰত যদি কেতিয়াবা কল ৰৈ যায় বা ঘৰত ৰৈ যোৱা কল যদি কেতিয়াবা খাবৰ মন নাযায়, তেনেহ'লে এনেধৰণে কলৰ মালপুৱা বনাই খাব পাৰিব। খাবলৈ খুবেই ভাল লাগে আৰু বনাবলৈ একেবাৰে সহজ। তেনেহ'লে বলকচোন চাওঁ। বনাবৰ বাবে মই ইয়াতে 1 কাপ আটা লৈ লৈছোঁ, 1 কাপ ময়দা, 1 কাপতকৈ অলপমান কম চেনি লৈ লৈছোঁ। তাৰে লগতে মই ইয়াতে আধা গিলাচমান গাখীৰ লৈ লৈছোঁ। যিহেতু আজি আমি মালপোৱাখিনি কলৰ সৈতে বনাম, সেইবাবে মই ইয়াতে 4-5টামান কল লৈ লৈছোঁ। আৰু তাৰে লগতে মই ইয়াতে এচামুচ চফ লৈ লৈছোঁ। চফ দিলে মালপোৱাকেইখন খাই খুবেই ভাল লাগে। তাৰে পাছত মই ইয়াতে এটা মিক্সি জাৰ লৈ লৈছোঁ। তাতে মই প্ৰথমে গোটেইকেইটা কল দি দিছোঁ আৰু তাৰে লগতে মই ইয়াতে চেনি অলপমান গাখীৰ দি এইখিনি মই ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ। এয়া দেখিছেনে, মই কলৰ পেষ্টখিনি ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া মই ইয়াতে এটা বাচন লৈ লৈছোঁ। তাতে মই কলৰ পেষ্টখিনি ইয়াতে ঢালি দিছোঁ আৰু তাৰে লগতে 1 কাপ ময়দা, 1 কাপ আটা দি দিছোঁ। লগতে মই ইয়াতে এচামুচ চফগুটিখিনিও দি দিছোঁ। চফগুটি দিলে কলৰ মালপোৱা খাই সঁচাকৈ খুবেই ভাল লাগে। আপোনালোকেও দি চাবচোন। এতিয়া মই ইয়াতে আধা গিলাচ গাখীৰৰ অলপকৈ ঢালি হেতা এখনেৰে মই ধুনীয়াকৈ সানি আছোঁ। এয়া চাওক, এতিয়া মই ইয়াতে অলপমান পানী দি দিছোঁ। পানীখিনি আপোনালোকে নিদিলেও কোনো কথা নাই। আপোনালোকে যদি পেষ্টখিনি অলপমান ডাঠকৈ ৰাখিব বিচাৰিছে, তেনেহ'লে ডাঠকৈও ৰাখিব পাৰিব। মই আজি এইখিনি অলপমান পাতল কৰিছোঁ। আৰু এতিয়া মই ইয়াতে অলপমান নিমখ দি দিছোঁ আৰু এইখিনি মই ঢাকি 5 মিনিটৰ কাৰণে ৰাখি থৈছোঁ। এয়া চাওক, 5 মিনিট পাছত মই গেছটো অন কৰি লোহাৰ কেৰাহী এখন বহাই দিছোঁ। তাতে মই ৰিফাইন অইল দি দিছোঁ। আপোনালোকে ইয়াতে যদি মিঠাতেল দিব বিচাৰিছে, তেনেহ'লে মিঠাতেলো দিব পাৰিব। আৰু তেলখিনি মোৰ ধুনীয়াকৈ গৰম হৈ অহাত হেতা এখনেৰে মই অলপকৈ দি ভিডিঅ'টো দেখুৱাৰ ধৰণে মই পিঠাকেইখন একেবাৰে সহজতে উলট পালটকৈ মই বনাই আছোঁ। এনেধৰণে মই গোটেইকেইখন মালপোৱা বনাই গৈছোঁ। এয়া দেখিছেনে, অলপ সময়ৰ পাছতেই আমাৰ গোটেইকেইখন কলৰ মালপোৱা ধুনীয়াকৈ বনোৱা হৈ গৈছে। সকলোৰে দেখিলে বনাবলৈ কিমান সহজ আৰু খাবলৈও সঁচাকৈ খুবেই ভাল হৈছিলে। আপোনালোকে যদি কলৰ মালপোৱা আগতে এনেধৰণে খাই পোৱা নাই, তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। খাবলৈ নিশ্চয় ভাল পাব। আৰু আজিয়ে যদি মোৰ ৰেচিপিটো চাই ভাল পালে, তেনেহ'লে লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুন আহিছে, তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। তেনেহ'লে অন্য এটা ৰেচিপি লৈ আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।